এয়া বনগাঁও প্ৰাথমিক বিদ্যালয়ত আজি শৈক্ষিক সাংস্কৃতিক আৰু উত্তৰণ সভাৰ চুঙাজানৰ আজি সভাখন বনগাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠিতৰ প্ৰথম কাৰ্যসূচী বৃক্ষৰোপণ। এই বৃক্ষৰোপণত আমাৰ গুণাৰাম মোদী ছাৰ আছে। গুণাৰাম মোদী ছাৰে ইতিমধ্যে পুলিত বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এয়া বনগাঁও প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত হৈছে শৈক্ষিক সাংস্কৃতিক আৰু উত্তৰণ সভাৰ চুঙাজান প্ৰাথমিক শিক্ষক সন্মিলনী। ইতিমধ্যে আমাৰ সভাপতি মহোদয় বক্তব্য ৰাখি আছে। ইয়াত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছে। আমাৰ এই সন্মিলনীৰ উপদেষ্টা শ্ৰীযুত সুৰেশ বৰাকে প্ৰমুখ কৰি প্ৰাক্তন সভাপতি তথা আমাৰ এই প্ৰতিষ্ঠাপক সভাপতি আমাৰ ইয়াত উপস্থিত আছে। লগতে চুঙাজান শৈক্ষিক আৰু সাংস্কৃতিক ঐক্য উত্তৰণ সভাৰ সকলো শিক্ষক আজি ইয়াত একত্ৰিত হৈ সভাখন অনুষ্ঠিত কৰা হৈছে। এই সভাখনৰ জৰিয়তে আমাৰ এই যি শিক্ষাৰ জগতৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি আঁকোৱা আছে, আমি আঁকোৱাখিনি দূৰ কৰিবলৈ এই সভাখন পতা হয়। আৰু যিখিনি পাঠত আমি টান কিবা বিষয় যদি পাওঁ, সেই বিষয়খিনি আমি ইয়াতে আলোচনা কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগোৱা হয়। আজি প্ৰথমবাৰৰ বাবে চুঙাজান এই বনগাঁও প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক আৰু সাংস্কৃতিক উত্তৰণ সভাখন অনুষ্ঠিত হৈছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও তেখেতক বেলেগকে আমি হয়তো নাপাম। তেখেতৰ কাৰ্যসূচী ক'ত কোনদিনা আছে আমি ভালকৈ অৱগত নহ'লে ছাৰ বাইদেউসকল, মই আজি বহু দিনৰ বিৰতিৰ পিছত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। মোক অকণমান মৰম কৰি ভিডিঅ'টো লাইক কৰিব, মোক আগবাঢ়ি যাবলৈ সাহস দি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো চুই দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এইটো এই বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ জিৰণি চৰাই। ইয়াতে অতিথিসকল আহি চাহৰ আপ্যায়ন কৰিছে আৰু আমাৰ এটি বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো নৃত্য প্ৰদৰ্শন হ'ব, সেয়ে তেওঁলোকো সাজু হৈ আছে। লগতে আমাৰ এই বিদ্যালয়ত উপস্থিত হোৱা এই খেলপথাৰ তথা প্ৰাতঃসভা য'ত অনুষ্ঠিত হয়, তাত সুন্দৰভাৱে আমাৰ ছাৰসকল আহি ইয়াত বহিছে। গতিকে এটা সুন্দৰ পৰিৱেশ দেখা পোৱা গৈছে। খুব সুন্দৰ লাগিছে। আজি সঁচাকৈয়ে বনগাঁও প্ৰাথমিক বিদ্যালয়ত আমাৰ শিক্ষকসকল আহি উপস্থিত হোৱাৰ বাবে আমি খুব আপ্লুত হৈছোঁ। ভাল হৈছে। সকলোকে ধন্যবাদ জনাইছোঁ। ইফালে অতিথিসকলক আপ্যায়নৰ বাবে আমাৰ বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল তথা আই মাতৃসকল, মাতৃগোটৰ সভানেত্ৰী, সম্পাদিকাকে প্ৰমুখ কৰি সকলোৱে আহি ইয়াত সহযোগিতা আগবঢ়াইছে। এয়া চাওক, কলডিল বুট আলু ভাজি কৰিব আৰু লগতে এফালে ভাত বনাই আছে। দালি ইতিমধ্যে হৈছে, লগতে বেঙেনা ফ্ৰাই হ'ব। ৰঙালাও আলু, দাংবডি, গাজৰ, বিট, কবি চাটনি কৰি আছে, বিলাহী কাটি আছে, কেঁচা মটৰ। ইয়াতো ৰান্ধনি ঘৰত আমাৰ একেবাৰে বিয়া ঘৰ নিচিনা উদলি মুদলি অৱস্থা। এই চাহৰ যোগানো ইয়াতে হৈ আছে। যিহেতু আজি ভাত সাজ নিৰামিষ হ'ব, সেয়েহে নিৰামিষৰ বাবে পনীৰ ব্যৱস্থা কৰা হৈছে, মিঠৈ ব্যৱস্থা কৰা হৈছে, চাহৰ কাৰণে পিঠা ব্যৱস্থা কৰা হৈছে, ইডলি পিঠা ব্যৱস্থা কৰা হৈছে। এয়া ইডলি পিঠা। গতিকে খুব সুন্দৰ হৈছে আজি আমাৰ এই সভাখন, খুব সুন্দৰভাৱে পৰিচালিত হ'ব। গতিকে এয়া এখেতলোকে নিজৰ নিজৰ কামত এই মিক্সিত তেওঁলোকৰ কাম কৰি আছে। আচাৰ বনাইছে, চাটনি বনাইছে। এইখিনি আমাৰ মাতৃগোটৰ
সকলো সদস্যসকল আহি সহযোগিতা আগবঢ়াইছেহি খুব সুন্দৰ লাগিছে এয়া সভা শেষ কৰি প্ৰীতিভোজৰ আয়োজন কৰা হৈছিলে এই বনগাঁও প্ৰাথমিক বিদ্যালয়ত এয়া প্ৰীতিভোজৰ আয়োজন সকলোৱে লগ আমাৰ শৈক্ষিক সাংস্কৃতিক উত্তৰণ সভাৰ শেষত এনেকৈ এটা প্ৰীতিভোজ হয় সকলোৱে এতিয়া এই প্ৰীতিভোজত বহিছে ছাৰ কেনেকুৱা হৈছে একদম ধুনীয়া আইটেম কওকচোন একদম বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আইটেম কওকচোন আইটেম এতিয়া হিচাপ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 9টা আইটেম আছে হয় 10টা হয় বাইদেউ লওক ছাৰ লওক ভালে হৈছেনে বাৰু আমাৰ লিম্বু ছাৰ ভাল হৈছেনে আইটেম আইটেম কওকচোন আইটেম কওকচোন আইটেম হিচাপ কৰিব পৰা নাই কিন্তু পাহৰি গৈছোঁ ধন্যবাদ 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 আমাৰ বিদ্যালয়ত এনেকৈ ৰাইজৰ সহযোগত প্ৰীতিভোজ মাজে মাজে হৈ থাকে আৰু এয়া সকলো ৰাইজৰে সহায় সকলোৱে মানে দান বৰঙণিৰে আজি আপোনালোকৰ এই প্ৰীতিভোজটো মানে অতিথি বিশেষকৈ আপ্যায়ন কৰিছে হয় ধন্যবাদ ছাৰ ছাৰ আইটেম কওকচোন আইটেম বহুত দেই হিচাপে হয় নেকি? পোৱা নাই বহুত বহুত আইটেম এইটো মানে চিনাকি বাকীখিনি অচিনাকি হৈ আছে আমাৰ সোণাৰী ছাৰ মানে একেবাৰে সৰুজন সৰু টেবুলত খাবলৈ দিছে নহয় জানো একেবাৰে সৰুজন এজন হয় হয় নিশ্চয় চাটনি ইমান থাকি গ'ল মই বনাই থাকোঁতে গম পাইছোঁ ঢেৰ হৈছে বুলি পানী পানী এটা হাতত ৰাখো আইটেম কি হৈছে আপুনি এফালৰ পৰা কৈ যাওকচোন ধুনীয়াকৈ দালি খালি দালি কচু জালুক বাদাম পাপৰ পনীৰ কেঁচা মটৰ আলু হয় ওলকবি হয় আচাৰ হয় বেঙেনা ফ্ৰাই হয় পানী টেঙা হয় হয় আৰু গাজৰ বিলাহী বন্ধাকবি চাটনি খৰিচা খৰিচা আমাৰ খৰিচা আমি আনি লোৱাই নহয় ইমান কষ্ট কৰি এখন পাতি খৰিচা পোৱাই নাই এতিয়ালৈকে এইটো ৰঙাটো কি চাটনি এইটো ৰঙাটো গাজৰ ব্ৰকলি পিঁয়াজ বন্ধাকবি গ্ৰীণ মটৰ বিট সকলোবিধ আছে এইটো কি এইটো ওলকচু ওলকচু আচাৰ